Hello friends, welcome to my YouTube channel. Friends, মোৰ আগৰ ভিডিও কিটা আপোনালোকে জেনেদৰে মৰম দিলে আকোৱালি ললে হেয়া আশীৰ্বাদ হিচাপে লৈ আজি আমি এটা নতুন বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ আহিছো যিসকলে এতিয়ালৈকে মোৰ আগৰ ভিডিও কিটা চোৱা নাই ডেসক্ৰিপচনত লিংক দিয়া থাকিব এবাৰ চাই লব চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু বেল আইকনটো ক্লিক কৰি লব Friends, ষ্টিফেন কভেজৰ 90-10 প্ৰিন্সিপালটোৰ বিষয়ে জানেনে বাৰু তেখেতে বিশ্ব অৰ্থনীতিৰ ওপৰত কৈছিল আৰু আজি আমি সেই ফৰ্মুলাটো ভাৰতীয় অৰ্থনীতিৰ লগত এবাৰ মিলাই চাওঁ আহক তেওঁৰ মতে সমগ্ৰ ভাৰতবৰ্ষত আজি যিমান অৰ্থনীতি মূলধন আছে তাৰে 90% মূলধন মাত্ৰ 10% মানুহৰ ওচৰত আছে আৰু বাকি 10% মূলধনৰ পিছত বাকি 10% অৰ্থনীতিৰ পিছত 90% মানুহে কাম কৰি আছে এই কথাখিনি বুজিবলৈ হলে আমি ৰবাৰ্ট টি কিউসাকিৰ বিজনেছ স্কুল কিতাপখনৰ হে বিখ্যাত ক্যাশ ফ্লো কোৱাড্ৰেন্ট ফৰ্মুলাটো চাওঁ আহক তেখেতে ইনকাম কৰাৰ 4টা ক্যাটাগৰী ৰাখিছিল বাওঁফালে ই আৰু এছ ৰাখিছিল আৰু সোঁফালে বি আৰু আই ৰাখিছিল ই মানে এমপ্লয়িজ তাৰ মানে আপুনি ইনকাম কৰিবলৈ হলে আপুনি চাকৰি কৰিব লাগিব আপুনি যিমান সময় দিব সেই হিচাপে ইনকাম কৰিব লাগিব ইয়াক কোৱা হয় টাইম ইজ ইকুৱেল টু মানি ইয়াৰ পাছত এছ মানে সেলফ এমপ্লয়েড বা স্মল বিজনেস আপুনি কৰবাত অফিস মেইনটেইন কৰিছে নতুবা কৰবাত চেম্বাৰ বহাই ডক্টৰ উকিল এটসেট্ৰা বা সৰু ডাঙৰ দোকান বিলাক এই সকলো বিলাক এছ ক্যাটাগৰীত আহে ইয়াটো টাইম ইজ ইকুৱেল টু মানি অৰ্থাৎ আপুনি ইনকাম কৰিবলৈ হলে আপুনি সময় দিব লাগিব যিমান সময় দিব সেই হিচাপে ইনকাম হ'ব ইয়াৰ পাছত বি মানে বিগ বিজনেস ওনাৰ ইয়াত ইনকাম কৰিবলৈ হলে আপুনি এটা সিস্টেম বনাব লাগিব কিছুমান মানুহক একগোট কৰি এটা সিস্টেমৰ মাধ্যমত আপুনি কাম কৰিব লাগিব আৰু আপোনাৰ ইনকাম আনলিমিটেড হ'ব পাৰে ইয়াৰ পাছৰ আহে আই মানে ইনভেষ্টৰ আজি ভাৰতবৰ্ষৰ যিমান উদ্যোগপতি আছে সকলো এই ক্যাটাগৰীত আহে ইয়াত মানি ওয়ার্কস ফৰ ইউ ইনকাম আনলিমিটেড ফ্ৰেন্ডস এই ক্যাটাগৰী কিটা যদি আমি ভালদৰে মন কৰো তেনেহলে দেখিব যে ই আৰু এছ ক্যাটাগৰীত 90% মানুহ আছে যি নেকি মাত্ৰ 10% অৰ্থৰ কাৰণে আজি কাম কৰি আছে এই ক্যাটাগৰীত কৰা ইনকামক এক্টিভ ইনকাম বুলি কোৱা হয় অৰ্থাৎ কাম কৰি থকালৈকে ইনকাম নো ওয়ার্ক নো পে ইয়াত ইনকাম লিমিটেড হয় উদাহৰণত যদি এজন মানুহৰ ওচৰত 24 ঘণ্টা সময় থাকে ধৰি লওক এজন মানুহে দিনটোত 8 ঘণ্টা কাম কৰি তেওঁ 1000 টকা ইনকাম কৰে এতিয়া তেখেতে যদি ইনকাম বঢ়াবলৈ হয় তেনেহলে তেওঁ কাম কৰা সময় বঢ়াব লাগিব অৰ্থাৎ তেওঁ যদি 2000 টকা ইনকাম বিচাৰে তেনেহলে তেওঁ 16 ঘণ্টা কাম কৰিব লাগিব আৰু যদি 3000 টকা ইনকাম কৰিব বিচাৰে তেনেহলে দিনটোত তেওঁ 24 ঘণ্টা কাম কৰিব লাগিব যেটো পসিবল নহয় কাৰণ এজন মানুহৰ ওচৰত 24 ঘণ্টাৰ ওপৰত আৰু সময় নাথাকে তাৰ মানে এটা সময়ত তেখেতৰ ইনকাম লক হৈ যায় লিমিটেড হৈ যায় তাৰ কাৰণে ইয়াক কোৱা হয় লিমিটেড ইনকাম কিন্তু বি আৰু আই ক্যাটাগৰীৰ মানুহে কৰা ইনকামক প্যাসিভ ইনকাম বুলি কোৱা হয় ইয়াত ইনকাম আনলিমিটেড হ'ব পাৰে কাৰণ ইয়াত অকল আপুনি কাম কৰা নাই ইয়াত সিস্টেমে কাম কৰে সিস্টেমত কাম হৈ থাকে আৰু ইনকাম আনলিমিটেড হৈ যায় এওঁলোক সংখ্যাত 10% কিন্তু 90% ইকোনমি আজি এওঁলোকৰ ওচৰত আছে এওঁলোকৰ কন্ট্ৰলত আছে ফ্ৰেন্ডস প্যাসিভ ইনকাম কি হয় ই কেনেদৰে কাম কৰে আমি ইয়াৰ পাছৰ ভিডিওত ডিটেইলছত কথা পাতিম ফ্ৰেন্ডস এই 10% আৰু 90% মানুহৰ লাইফষ্টাইলৰ কথা যদি আপুনি চাই তেনেহলে দেখিব আকাশ পাতাল পাৰ্থক্য এই 90% মানুহ যি নেকি মাত্ৰ 10% অৰ্থৰ পিছত আজি কাম কৰি আছে তেওঁলোকৰ জীৱনত ইকোনমিক ক্ৰাইসিস সদায় থাকে পইচাৰ অভাৱ তেওঁলোকে জীৱনত এনি টাইম খুজে প্ৰতি অভাৱ অনুভৱ কৰে উদাহৰণস্বৰূপে যদি আমি চাওঁ এই 10% মানুহৰ ল'ৰা-ছোৱালী পঢ়ে ওয়াৰ্ল্ডৰ বিখ্যাত নামি দামি কলেজ ইউনিভাৰ্সিটিত তেওঁলোকে বছৰটোত এবাৰ ফ্যামিলিক লৈ পেলাই কেতিয়াবা সিঙ্গাপুৰ কেতিয়াবা সুইজাৰল্যান্ড ফুৰিবলৈ যায় তেওঁলোকে যেতিয়া কৰবাত ফুৰিবলৈ যায় ফ্লাইটত অহা যোৱা কৰে 5 ষ্টাৰ হোটেলত থাকে 7 ষ্টাৰ হোটেলত থাকে তেওঁলোকৰ গাড়ী ঘৰ বহুত লাক্সাৰিয়াছ হয় কিন্তু এই 90% ক্যাটাগৰীৰ সংখ্যক মানুহৰ জীৱনত তেওঁলোকৰ এই কামবিলাক সদায় সপোন হৈ থাকি যায় তেওঁলোকৰো মন যায় নিজৰ ল'ৰাক বা নিজৰ ছোৱালীক ভাল নামি দামি কলেজ ইউনিভাৰ্সিটিত পঢ়াবলৈ তেওঁলোকৰো মন যায় কমসে কম সামাৰ ভেকেশনত পৰিয়ালক লৈ পেলাই ভাল পাহাৰীয়া ঠাইত ফুৰাই আনিবলৈ
তেওঁলোকৰ মন যায় 5 ষ্টাৰ হোটেলত থাকিবলৈ, নামি দামী ৰেষ্টুৰেণ্টত এসাঁজ খাবলৈ। কিন্তু তেওঁলোকে নিজকে এই বুলিয়ে সান্তনা দিয়ে যে ভগৱানে আমাক এইটো জনমত আমাৰ কপালত এইবিলাক লিখাই নাই। আজি যিটো যুগ, ইয়াত যদি আপুনি নিজৰ ইনকাম বঢ়াব নোৱাৰে তেনেহ'লে বহুত সমস্যাৰ সন্মুখীন হ'বলৈ গৈ আছে। এবাৰ মাক জীয়েক এখন কাপোৰৰ দোকানত সোমাল, মিডল ক্লাছ ফেমিলি আছিলে, জীয়েকৰ কাৰণে কাপোৰ চাব লাগে, তো কাপোৰ চাই আছে পচন্দ হোৱা নাই। তেনেহ'লে ছোৱালীজনীয়ে চকু পৰিল এযোৰ কাপোৰ যিযোৰ গ্লাছৰ ভিতৰত সজাই থোৱা আছিল। দোকানী ক'লে উলিয়াবলৈ, দোকানীয়ে তেখেতক উলিয়াই মেলি দেখুৱালে, তো ছোৱালীজনীৰ কাপোৰযোৰ বহুত পচন্দ হ'ল। মাকেও দেখিলে যে সঁচাকৈ যদি এই কাপোৰযোৰ ছোৱালীজনীয়ে পিন্ধে তেনেহ'লে তাইক বহুত ধুনীয়া লাগিব। দোকানীও ক'লে যে আপোনালোকে বাইদেউ আৰু বেলেগ কাপোৰ চাব নালাগে, ইয়াতকৈ আৰু ভাল নাপায়। এতিয়া পচন্দ হ'ল, ল'ব লাগে। দাম হ'ল 10,000 টকা। দাম শুনিয়েই মাকে দোকানৰ ইফালে মূৰ ঘূৰালে আৰু মাকৰ এক্সপ্ৰেশ্যন দেখিয়ে ছোৱালীয়ে গম পালে যে আজি আৰু এই কাপোৰযোৰ মোৰ লোৱা নহ'ব, মায়ে মোক এই কাপোৰযোৰ লৈ দিব নোৱাৰে। মাকে এফালে মুখ ঘূৰালে আৰু ক'লে এইযোৰ ভাল লগা নাই কাপোৰযোৰ, আমি সেই বেলেগ এখনত চাম ব'ল। লগালগ কৈয়ে মাক জীয়েক দুয়ো তাৰ পৰা ওলাই গুচি গ'ল। ফ্ৰেণ্ডছ, মোক এটা কথা কওকচোন বাৰু, কাপোৰযোৰ বেয়া আছিল নে? এনেকুৱা ঘটনা আপোনাৰ জীৱনতো কেতিয়াবা ঘটে নেকি যে আপোনাৰ সন্তানে কিবা এটা বস্তু বিচাৰি আছে আৰু আপোনাৰো সেই বস্তুটো দিবলৈ বহুত ইচ্ছা, কিন্তু সেই বস্তুটো আপুনি আপোনাৰ সন্তানক দিব পৰা নাই একমাত্ৰ পইচাৰ অভাৱৰ কাৰণে? মনটো শান্তি লাগেনে বাৰু? এবাৰ মোৰ চকুৰ আগত এখন মোবাইল দোকানত এজন ব্যক্তি আহিল। তেখেত দোকানী বহুত ভাল চিনাকি হয়, বহুত আগৰ পুৰণা চিনাকি হয়। তো মানুহজনে পকেটৰ পৰা এখন কাগজ উলিয়াই দিলে। তাত ফিচাৰ্ছখিনি লিখা আছে, ইমান থাকিব লাগিব, ইমান ৰেম ইমান হ'ব লাগিব, ৰম ইমান হ'ব লাগিব, কেমেৰা কোৱালিটি এনেকুৱা হ'ব লাগিব। তো ফিচাৰ্ছখিনি পঢ়ি পেলাই দোকানীয়ে ক'লে যে এই গোটেই ফিচাৰ্ছখিনি ল'বলৈ হ'লে কমচে কম এটা মোবাইলত 15,000 টকা খৰচ পৰিব। এতিয়া মানুহজনক লাগে দুটা মোবাইল, ল'ৰাটোৰ কাৰণে এটা আৰু ছোৱালীজনীৰ কাৰণে এটা। কণ্ডিশ্যন ৰাখিলে যে কিস্তি কৰি দিব, কিন্তু দোকানী মান্তি নহ'ল। মানুহজনে বহুত বুজাবলৈ চেষ্টা কৰিছে যে এই মাহৰ দৰমহাৰ পৰা মই অলপ দিম, অহা মাহৰ দৰমহাৰ পৰা অলপ দিম, তাৰ ইমাহৰ মাহৰ পৰা অলপ দিম, তো এনেকৈ কৰি আপোনাক গোটেই পইচাখিনি মই দি দিম। কিন্তু দোকানী কোনো পধ্যে মান্তি নহ'ল। শেষত উপায়হীন হৈ মানুহজন তাৰ পৰা ওলাই গ'ল। ওলাই যাওঁতে এষাৰ কথা কৈ গ'ল যে আজিও চাগে ৰাতি শান্তিৰে ভাত সাঁজ খাব নোৱাৰিমেই নেকি। কাৰণ এইকেইদিন সদায় অশান্তি হৈ আছে ঘৰখনত একমাত্ৰ মোবাইল ফোনৰ কাৰণে। তেখেতে আৰু লগতে ক'লে যে আমিতো আৰু সৰু সুৰা চাকৰি কৰা মানুহে, কেইটকানো দৰমহা পাওঁ, কিমান কষ্টত ঘৰখন আজি চলাবলগীয়া হৈছে একমাত্ৰ মইহে জানো। ল'ৰাইটো এইবিলাক নুবুজে। ফ্ৰেণ্ডছ, এনেকুৱা উদাহৰণ আজি হয়তো আপুনিও মিডল ক্লাছ বা লোৱাৰ ক্লাছ ফেমিলিত এনেকুৱা উদাহৰণ বহুত দেখি আছে। আজি পৰিস্থিতি এনেকুৱা হৈছে যে HSLC পাছ কৰাৰ পাছতে ল'ৰাটোক বা ছোৱালীজনীক এটা 20,000 টকীয়া কমচে কম এটা স্মাৰ্টফোন, 1.5 লাখ 2 লাখ টকীয়া এখন বাইক লাগিবই। আপুনি ক'ৰ পৰা মেনেজ কৰি দিয়ক। আৰু যদি মেনেজ কৰি দিব নোৱাৰে তেনেহ'লে ঘৰখনত বহুত অশান্তিৰ সৃষ্টি হ'বলৈ গৈ আছে। আজি বহুত মানুহে আমাক ক'ব বিচাৰে যে যাৰ ঘৰত আজি টকা পইচা আছে তেওঁৰ ঘৰতে আজি সুখ শান্তি আছে, আৰু যাৰ ঘৰত টকা পইচাৰ অভাৱ তেওঁ হাঁহিবলৈও পাহৰি গৈছে। ফ্ৰেণ্ডছ, ইকনমিক টাইমছৰ সেই বিখ্যাত ছাৰ্ভেটো মনত আছেনে বাৰু? তেওঁলোকে এটা ছাৰ্ভে কৰিছিলে যে প্ৰত্যেক 20 বছৰ মূৰে এটা ফেমিলিত কিমান খৰচ হয়। তো তেওঁলোকে ছাৰ্ভে কৰি পাইছিলে যে 1920 চনত যদি এটা পৰিয়ালত 1 টকা ইনকাম হয়, হাজবেণ্ড ৱাইফ আৰু 10টা ল'ৰা ছোৱালী মোটামুটি পৰিয়ালটো ধুনীয়াকৈ চলি গৈছিলে। তাৰ ঠিক 20 বছৰ পিছত 1940 চনত যদি পৰিয়ালটোৰ ইনকাম 10 টকা হয় তেনেহ'লে হাজবেণ্ড ৱাইফ আৰু 8জন ল'ৰা ছোৱালী মোটামুটি পৰিয়ালটো ঠিক ঠাক চলি গৈছিলে। তাৰ ঠিক 20 বছৰ পিছত 1960 চনত যদি 100 টকা ইনকাম হয় তেনেহ'লে হাজবেণ্ড ৱাইফ আৰু 8জন ল'ৰা ছোৱালী এটা পৰিয়াল ধুনীয়াকৈ চলি গৈছিলে, ঠিক ঠাক চলি গৈছিলে। বহুত ধনী মানুহ নহয় আৰু একেবাৰে দুখীয়াও নহয়, মোটামুটি চলি গৈছিলে। তাৰ ঠিক 20 বছৰ পিছত 1980 চনত যদি 1000 টকা ইনকাম হয় তেনেহ'লে হাজবেণ্ড ৱাইফ আৰু 4জন ল'ৰা ছোৱালী মোটামুটি পৰিয়ালটো ঠিক ঠাক চলি গৈছিলে। তাৰ ঠিক 20 বছৰ পিছত 2000 চন ইনকাম যদি 10,000 টকা হয় তেতিয়াহ'লে হাজবেণ্ড ৱাইফ আৰু এহাল ল'ৰা ছোৱালী, তেনেহ'লে পৰিয়ালটো মোটামুটি চলি গৈছিলে, ঠিক ঠাক চলি গৈছিলে। বহুত সাঁচিব পৰা নাছিলে কিন্তু ঠিক ঠাক চলি গৈছিলে। ফ্ৰেণ্ডছ, এই ছাৰ্ভেটো যদি আপুনি ভালকৈ মন কৰে তেনেহ'লে দেখিব যে প্ৰথম কথা হৈ গ'ল যে প্ৰত্যেক 20 বছৰ মূৰে মানুহৰ
পৰিয়ালৰ সংখ্যা কমি কমি আহি আছে আৰু খৰচৰ সংখ্যা বাঢ়ি বাঢ়ি গৈ আছে একৰ পিছত প্ৰত্যেক 20 বছৰ মূৰত এটা এটা শূন্য বাঢ়ি বাঢ়ি গৈ আছে যদি এই সাৰ্ভেটো যদি সঁচা হয় তেনেহলে 2000 চনৰ পিছত 20 বছৰ পাছত এতিয়া 2020 ৰানিং তাৰ মানে এই 2020 চনৰ পৰা এতিয়া যেটো যুগ ষ্টাৰ্ট হৈছে এই যুগত এটা পৰিয়াল চলিবলৈ হলে কমসে কম 1 লাখ টকা ইনকাম হ'ব লাগিব এই 2020 চনৰ পৰা 2025-30 আহোতে আহোতে এটা পৰিয়ালত যদি আপোনাৰ ইনকাম যদি 1 লাখ টকাৰ ওপৰত নহয় যদি আপুনি যদি 1 লাখ টকা যদি খৰচ কৰিব নোৱাৰে তেনেহলে আপোনাৰ ঘৰত হেই কৈ অহা হে অশান্তিবিলাক আপোনাৰ ঘৰটো আহিবলৈ গৈ আছে এতিয়া কথা হল আপুনি আজি যেটো কাম কৰি আছে তাত মাহেকত 1 লাখ টকা ইনকাম আহি আছে নে বা আহিব লগা 2-3 বছৰ 5 বছৰ ভিতৰত আপোনাৰ ইনকাম 1 লাখ পাৰ হ'বনে যদি আপুনি কৰা কামটোত 1 লাখ টকা ইনকাম আহি আছে বা হ'ব পাৰে তেনেহলে মই আপোনাক এটোৱে কওঁ যে সেই কামটোত আপুনি বহুত মনোযোগেৰে কাম কৰক আৰু যদি তেনেকুৱা কোনো সম্ভাৱনা আপুনি দেখা নাই তেনেহলে মাই ডিয়াৰ ফ্ৰেন্ডছ নেটৱৰ্ক মাৰ্কেটিং আপুনি শিকিব লাগিব কাৰণ আজিৰ ডেটত নেটৱৰ্ক মাৰ্কেটিং একমাত্ৰ মাধ্যম যি নেকি আপোনাক সময়ৰ লগত খাপ খুৱাই আগুৱাই লৈ যাব পাৰে আৰু এইটো একমাত্ৰ প্লেটফৰ্ম যি নেকি আপোনাক ই আৰু এছ কেটেগৰীৰ পৰা ক্ৰমান্বয়ে বি আৰু আই কেটেগৰীলৈ লৈ যাব পাৰে ফ্ৰেন্ডছ আজিলৈ ইমানে ইয়াৰ পাছৰ ভিডিঅ'টোত আমি বাৰ্ক হেজেছৰ পেৰাবল অফ দা পাইপলাইন কিতাপখনৰ আধাৰত নেটৱৰ্ক মাৰ্কেটিংৰ ওপৰত আৰু অধিক কথা জানিবলৈ চেষ্টা কৰিম যদি ভিডিঅ'টো ভাল লাগিছে তেনেহলে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কমেন্ট কৰিবলৈ নাপাহৰিব আজিলৈ আহো নমস্কাৰ